বেক টু মাই ইউটিউব চেনেল অসম পল্লৱ। আশা কৰোঁ সকলো ভালে আছে। মই মানে আজৰি টাইমত ব্লগ বনাম বুলি ভাবিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে বনাম। মৰম দি যাব, ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব। মানে কি টাউনৰ জেগাতে গাঁৱলীয়া জেগাৰ ভিডিঅ' মানে বহুত পাৰ্থক্য আছে। আগবাঢ়ি যোৱাটো অকলে নোৱাৰি। আপোনালোকৰ মৰম আশীৰ্বাদ কৰিব। তোৰ ভিডিঅ'সমূহ চাব, শ্বেয়াৰো কৰিব লগতে। দেখাম যিমান পাৰোঁ দেখাই যাম আজৰি টাইমত। ভিডিঅ'সমূহ আহিবৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি থ'ব, বেল আইকন অন কৰি থ'ব। প্ৰথম ভিডিঅ'টো আপুনিয়ে পাব। প্ৰথম কওঁতে কিবা ভুলো হ'ব পাৰে, তাৰ কাৰণে আঁকোৱালি ল'ব আৰু আপোনালোকে। ভিডিঅ'সমূহ যে কাৰো দুখ দিবৰ কাৰণে বনোৱা নহয়। জেগাবোৰ দেখাম, কিছুমান কথা মোক কোৱাত খেলি মেলি হ'ব পাৰে, তাৰ কাৰণে মাফ কৰি দিব। কিন্তু কাইলৈ নেক্সট ভিডিঅ' আহিছে, তাৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ছাপোৰ্ট কৰিব আৰু মৰম দিব। আপোনালোকৰ মৰম আশীৰ্বাদতে মই আগবাঢ়ি যোৱাত সহায় পাম, সাহস পাম। আজি ভিডিঅ'টো ইমানলৈকে আছিলে। চাওক বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া গাঁও। ভিডিঅ' বনাই ইমান আভাসটো নাই, তাৰ কাৰণে আহিব আৰু লাহে লাহে। ইমানো মানে আজিলৈকে ভিডিঅ' বনাই পোৱা নাই, অলপ চেষ্টাটো কৰিম। আপোনালোকৰ মৰম ছাপোৰ্ট এণ্ড সহায়টো কৰিব। আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। কাইলৈৰ পৰা ব্লগ ষ্টাৰ্ট কৰিম।